হাই গাইজ মই মানে সময় নাপাওঁ বাৰু বেছিকৈ বহুত ব্যস্ত মানুহটো সেইকাৰণে ভিডিঅ' আপলোড কৰিবও নাপাওঁ আৰু মানে মই যি ইনকাম কৰোঁ ধৰ যি বস্তু লওঁ যি কাপোৰ কানি কিনো চব মানে ঘৰৰ বয় বস্তু এইবিলাক চব মানে ইউটিউব তাৰপিছত ফেচবুক এইবিলাক ইনকামৰ পৰাই মানে লওঁ মই মানে এইবাৰ মানে এখন বেলেগ বস্তু ল'ম বুলি ভাবিছোঁ সেইকাৰণে মানে এৰোপ্লেন এখন ল'ম বুলি ভাবিছোঁ চ' মোৰ মানে পইচা মানে অলপ প্ৰব্লেম হৈ আছে চ' মোৰ এইটো ভিডিঅ' মানে শ্বেয়াৰ কৰি দিবচোন চবৰে ভিউজ আহিব লাইক আহিব ছাবস্ক্ৰাইবাৰ আহিব তেতিয়াহ'লে মোৰ মানে পইচাটো অলপ মানে সোনকালকৈ আহিব আৰু মই মানে এৰোপ্লেন এখন কিনিম বুলি ভাবিছোঁ আপোনালোককো উঠাম মানে একেবাৰে কৰিবি মানে ভাড়া লাগিলি মানে ক'ৰবাত বিয়া চিয়া কাটিলি এনেকৈ মই যাম কথা নাই বাৰু সেইকাৰণে এখন কিনিম বুলি ভাবিছোঁ এৰোপ্লেন ভাড়াত দিম মানে চবকে যাক লাগে বেছি দাম নহয় বাৰু অলপে কিন্তু মই এৰোপ্লেনৰ মালিক হ'ব ওলছোঁ মানে সেইকাৰণে আৰু আপোনালোকৰ সহায় সহযোগিতা মানে বিচাৰিছোঁ মই মানে আপোনালোকক মানে এতিয়া মোক সহায় কৰিব সকলোৱে মানে মই সময় পাতি নাপাওঁ বাৰু ভিডিঅ' দিবা এইটো দিছোঁ শ্বেয়াৰ কৰি দিবি এইটোতে অলপ আশা কৰিম পইচা পাতি পাম বুলি এৰোপ্লেন এখন ল'ব লাগিব তাৰ এৰোপ্লেন লোৱাৰ পিছত এখন ৰেলৰো মাথা মাৰিম তাৰপিছত আৰু ক'ৰবাত যদি ট্ৰাক চাক লোৱা পাৰোঁ ইউটিউবৰ পইচা পাপে ল'ম আৰু আপোনালোকক ভাড়াত দিম বিয়া চিয়া লাগিলেও ক'ব মানে সেনেকৈ আৰু মানে মই ভাবিছোঁ গতিকে এইটো ভিডিঅ'কে অলপ শ্বেয়াৰ কৰি দিব মই এৰোপ্লেনখন লৈ পেলাই আপোনালোকক আকৌ এটা মই মানে ভিডিঅ' দিম অ'কে বাই বাই